নমস্কাৰ শ্ৰোতা বন্ধু তথা দৰ্শকবৃন্দ আজি আপোনালোকলৈ এখন অতি সুন্দৰ কিতাপ লৈ আহিছোঁ এই কিতাপখন আপোনালোকে দেখিছে আৰু সকলোৱে হয়তো পঢ়িছে কাৰণ এই কিতাপখন এখন পৃথিৱী বিখ্যাত কিতাপ আৰু বহু ভাষালৈ অনুবাদ হৈছে এই কিতাপখনৰ ইংৰাজী নাম হৈছে ইউ কেন উইন আমেৰিকান ৰাইটাৰ চিফ খেৰাই লিখা ইউ কেন উইন আৰু অসমীয়ালৈ অনুবাদ হৈছে সাফল্য আপোনাৰ এতিয়া এই কিতাপখনত বহুত কাহিনী আছে প্ৰতিটো কথাৰ ওপৰত এটা কাহিনী আছে সেয়ে আপোনালোকক আজি মই এটা কাহিনী পঢ়ি শুনাব খুজিছোঁ প্ৰথম এই কাহিনীটো হৈছে হীৰাৰ একৰ আফ্ৰিকাত হাফিজ নামৰ এজন খেতিয়ক আছিল তেওঁ আছিল অতি সুখী আৰু সন্তুষ্ট তেওঁ সন্তুষ্ট আছিল বাবে সুখী আছিল তেওঁ সুখী আছিল বাবে সন্তুষ্ট আছিল এদিনাখন এজন জ্ঞানী মানুহ তেওঁৰ ওচৰলৈ আহি হীৰাৰ মহত্ব আৰু শক্তিৰ কথা ক'লেহি জ্ঞানী লোকজনে ক'লে আপোনাৰ যদি বুঢ়া আঙুলিটোৰ সমান এটুকুৰা হীৰা থাকে আপুনি এখন মহানগৰৰ গৰাকী হ'ব পাৰিব আৰু আপুনি যদি মুঠিটোৰ সমান হীৰা গোটাব পাৰে তেন্তে আপুনি সম্ভৱতঃ এখন দেশৰেই গৰাকী হ'ব পাৰিব এই বুলি কৈ তেওঁ গ'লগৈ সেই ৰাতি খেতিয়কজন শুব নোৱাৰিলে তেওঁ অতি অসুখী আৰু অসন্তুষ্ট হ'ল তেওঁ অসন্তুষ্ট আছিল বাবে অসুখী আছিল আৰু অসুখী আছিল বাবে অসন্তুষ্ট হ'ল পাছদিনাখন ৰাতিপুৱা তেওঁ খেতিৰ পামখন বিক্ৰী কৰাৰ বন্দোবস্ত কৰিলে তেওঁ নিজৰ পৰিয়ালটোৰ তদাৰকৰ ব্যৱস্থা ল'লে আৰু হীৰাৰ সন্ধানত ওলাই গ'ল তেওঁ সমগ্ৰ আফ্ৰিকাত অনুসন্ধান কৰিও ক'তো হীৰা নাপালে তেওঁ সমগ্ৰ ইউৰোপতো হীৰাৰ সন্ধান নাপালে তেওঁ যেতিয়া স্পেইন পালেগৈ তেতিয়া তেওঁ মানসিক শাৰীৰিক আৰু আৰ্থিকভাৱে ভাগি পৰিছিল তেওঁ ইমানেই নিৰাশ হ'ল যে তেওঁ বাৰ্চিলোনা নদীত পৰি আত্মহত্যা কৰিলে আনপিনে যিজন মানুহে তেওঁৰ পৰা পামখন কিনি ল'লে তেওঁ পামৰ মাজেদি বৈ যোৱা নিজৰা এটাত উটবিলাকক পানী খুৱাই আছিল নিজৰাটোৰ সিপাৰে পুৱা ৰ'দজাক শিল এটাত পৰি শিলটো ৰামধেনুৰ দৰে তিৰবিৰাই উঠিছিল তেওঁ ভাবিলে যে সেই শিলটো চোৰাঘৰত সজাই থ'লে ভাল লাগিব তেওঁ শিলটো চোৰাঘৰত সজাই থ'লেগৈ তেওঁ সেইদিনা আবেলি জ্ঞানী লোকজন আহি তিৰবিৰাই থকা শিলটো দেখা পালে তেওঁ সুধিলে হাফিজ ঘূৰি আহিল নেকি নতুন গৰাকীয়ে ক'লে নাই অহা কিয় সুধিলে তেতিয়া সেই জ্ঞানী লোকজনে ক'লে সেই টুকুৰা হীৰা মই দেখাৰ লগে লগে চিনি পালোঁ মানুহজনে ক'লে নহয় সেই টুকুৰা শিলহে মই নিজৰাটোৰ পৰা তুলি লৈ আহিছোঁ আহক মই দেখুৱাওঁ তাত তেনেধৰণৰ আৰু বহুত শিল আছে তেওঁলোকে তাৰ পৰা কেইটামান শিল পৰীক্ষাৰ বাবে পঠাই দিলে নিঃসন্দেহে এই শিলবিলাক আছিল প্ৰকৃততে হীৰা পামখনত একৰৰ পিছত একৰ জুৰি হীৰা সিঁচৰিত হৈ আছে এই গল্পটোত মুঠ 6টা নীতি কথা আছে প্ৰথমতে হ'ল আমাৰ মনোভাৱ যদি শুদ্ধ হয় আমি উপলব্ধি কৰিব পাৰিম যে আমি একৰৰ পিছত একৰ জুৰি থকা হীৰাৰ ওপৰত খোজ দি আছোঁ সুযোগ সদায় আমাৰ ভৰিৰ তলত আছে আমি অন্য ঠাইলৈ সুযোগ বিচাৰি যাব নালাগে আমি কেৱল সুযোগ চিনি পাব লাগিব দ্বিতীয়তে লোকৰ বাৰীৰ ঘাঁহনিখন বেছি সেউজীয়া দেখি তৃতীয়তে আমি আনৰ ঘাঁহখিনিলৈ চকু দিওঁতে কোনোবাই আমাৰ ঘাঁহখিনিলৈও চকু দিব পাৰে তেওঁলোকে আমাৰ লগত স্থান সলাবলৈ বিচাৰিব পাৰে চতুৰ্থতে যেতিয়া মানুহে সুযোগ চিনিব নোৱাৰে
সুযোগে দুৱাৰত টুকুৰিয়ালে কৰ্কশ শব্দ হোৱা বুলি অভিযোগ কৰে। পঞ্চমতে ওচৰ চাপি অহাৰ সময়তকৈ আঁতৰি যোৱাৰ সময়তহে সুযোগ চিনি পাবলৈ সহজ হয়। ষষ্ঠতে সুযোগ মাত্ৰ এবাৰহে আহে। পাছৰ সুযোগটো প্ৰথমটোতকৈ ভাল বা বেয়া হ'ব পাৰে, কেতিয়াও আগৰটোৰ দৰে নহয়। সেয়েহে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰাটো খুবেই জৰুৰী কথা। ভুল সময়ত লোৱা এটা শুদ্ধ সিদ্ধান্ত শেষত ভুল সিদ্ধান্ত বুলি প্ৰমাণিত হয়। ইয়াৰ কাহিনীটো আছিল ইমানেই, আৰু ইয়াৰ মূল নীতি কথা কেইটাও লিখকে ধুনীয়াকৈ বৰ্ণনা কৰিছে। আশা কৰিছোঁ আপোনালোকে এই কাহিনীটো শুনি ভাল পাব, আৰু ইয়াৰ পিছৰ নতুন কাহিনীলৈ মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম। নমস্কাৰ, ধন্যবাদ।